নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অৰুণোদয়ৰ তৃতীয় সংস্কৰণৰ কেইটামান গুৰুত্বপূৰ্ণ কথা অৱগত কৰিব বিচাৰিছোঁ। যিহেতু অসম চৰকাৰে অৰুণোদয় 3.0 ওপৰত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। 28 ডিচেম্বৰ হ'ব অন্তিম তাৰিখ আৰু এই 28 ডিচেম্বৰৰ ভিতৰত যদি আপুনি কেইটামান কাম নকৰে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় ধন পৰা বঞ্চিত হ'ব। আৰু যিসকল লোকে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে তেওঁলোকেও যদি এইকেইটা কাম নকৰে তেতিয়াহ'লে এই আঁচনিৰ পৰা বঞ্চিত হ'ব। কি কাম এই বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ গাঁও সভাত অনুষ্ঠিত হ'ব আৰু আপুনি এই গাঁও সভাত উপস্থিত হৈ অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব লাগিব। যিসকল লোকে ইতিমধ্যে অৰুণোদয় ধন লাভ কৰি আছে তেওঁলোকেও এই অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব লাগিব গাঁও সভাত। লগতে যিসকল লোকে কেতিয়াও অৰুণোদয় ধন পোৱা নাই আৰু তেওঁলোকেও এই ধন পাবৰ কাৰণে বা হিতাধিকাৰী হ'বৰ কাৰণে গাঁও সভাতেই অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এটা সমষ্টিত 40,000 হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব। গতিকে আপুনি যদি এই আঁচনিৰ ধন লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আজিয়ে গৈ আপোনাৰ গাঁও সভাত গৈ অৰুণোদয় হিতাধিকাৰী হ'বৰ কাৰণে আবেদন কৰক। লগতে আপুনি এই হিতাধিকাৰী হ'বৰ কাৰণে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব এই বিষয়ে অসম চৰকাৰে অৱগত কৰিছে। আপুনি প্ৰথমে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হ'ব। লগতে আপোনাৰ বছৰি আয় 2 লাখতকৈ বেছি হ'ব নোৱাৰিব আৰু আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ থাকিব লাগিব। তেতিয়াহে আপুনি এই আঁচনিৰ ধন লাভ কৰিব। লগতে কোনসকল লোকে অৰুণোদয় ধনৰ আঁচনি লাভ নকৰে এই বিষয়েও চৰকাৰে ইতিমধ্যে নতুন গাইডলাইন প্ৰকাশ কৰিছে। যিসকল চৰকাৰী চাকৰি পেঞ্চনাৰ লগতে ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকে এতিয়াৰ পৰা অৰুণোদয় ধন লাভ নকৰে। যদি কোনোবা তেনেকুৱা পৰিয়ালত চাকৰি থকা পৰিয়ালত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল তেওঁলোকৰ নাম এতিয়া কৰ্তন হ'ব। লগতে ডাক্তৰ, ইঞ্জিনিয়াৰ, MP, MLA, CM, MP, MLA আৰু পঞ্চায়তৰ সদস্যসকলেও এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে। লগতে স্কুলৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলেও এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে। চৰকাৰে এই বিষয়ে অৱগত কৰাইছে। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ ধন পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই গাঁও সভাত গৈ আপুনি আবেদন কৰিব লাগিব আৰু 28 ডিচেম্বৰ হৈছে অন্তিম তাৰিখ। এই 28 ডিচেম্বৰৰ আগতে আপুনি অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব লাগিব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।